মই ভাত খাবৰ কাৰণে বনাই নাই। ভাত বনাবা তুমি লাগবো, মই নবনাও নহয়। তোক মই লাগ বুলি চব বস্তু কেনেকে আনি দিবা হা? তোক বাইবেৰে পইচা দি থৈছে নেকি মোক কিবা ফ্ৰিজ আনাৰ কাৰণে? বাপৰে বাপ, এই 2 দিন মান এটি গোটাই কি গৰম দিছি আই। অৰ্ধেকেৰে কাম চাবৰ কাৰণে ওলাইও যাব নোৱাৰো। আৰু গোটাই দিনটো ঘৰতো থাকিব নোৱাৰি। যিডালহে লাইন আহা যোৱা হৈ থাকে। একবাৰ আহে একবাৰ যায়, একবাৰ আহে একবাৰ যায়। সেই চালা লাইটৰ বিলৰ পইচাটো হ'লে কিন্তু বাঢ়াই দিব প্ৰত্যেক মাহে মাহে। হেৰি শুনছ? ভাত খোৱাহি। এই যাম ভাত খাম ৰবা, অলপমান দেৰিকৈ খাম নেকি? লাইনটো আহক, লাইনে নাই দেখোন ৰাতিপুৱাৰ পৰাই। গোটাই এওঁৰ কথা, লাইন গোটা নালাগ বুলি কোনোবাই ভাত নাখাওকৈ দেখবো নেকি? ভাত খাওঁ। এই খাম ৰবা অলপ দেৰিকৈ। এই মোৰ গৰমখনত মই ভাত খাব নোৱাৰো এতিয়াতে। লাইনটো আহক। যি কৰা কৰি থাকা তুমি। খাও চালা, এই মাত্ৰ লাইন আছে আৰু এই মাত্ৰ গেলাকে না চালা। একবাৰ কম্পিউটাৰটো ধৰিলো, এখন ফিল্ম চাওঁ। এই লাইনটো মানে কি খচ্চৰ বাদি কৰি আছে ধৰিব পৰা নাই দে। হেৰি শুনছ? তোমাক তেতিয়াৰ পৰা মই ভাত খাবা যি মাতি আছো, এতিয়ালৈ কিয় অহা নাই? মই ৰখি আছো, ভাত খোৱাহি মোৰো মস্ত ভোক লাগছি। জান মই ধন তোমাক ভাত খাবা দিছিলো তুমি মোকে ৰখি আছো না। যাতে ৰবা যাই আছো যা। সোনকালে ভাত খাওঁ। চালা একলিগো বয়ে লাগে দে। তেতিয়াৰ পৰা মোক লাগি ভাত খাবৰ কাৰণে ৰখি আছে, নিজে ভাত খোৱাই নাই। মই বিয়া কৰি ফেলে এক ভালে কৰিলো। জান আহিলো দা ভাত খাবা। দা ভাতটো বাৰা খাও দা একেলগে। মোৰো ভয়ে লাগে তোমাক, তুমি তেতিয়াৰ পৰা মোৰ কাৰণে ৰখি আছো ভাত খাবৰ কাৰণে। কি কৈছা তুমি? মই তোমাৰ কাৰণে ভাত খাবা ৰখি আছো? মই ভাত খাবৰ কাৰণে বনাই নাই। ভাত বনাবা তুমি লাগবো, মই নবনাও নহয়। ভাত বনাও একেলগে দুয়ো খাওঁ। তেতিয়াৰ পৰা মই সেইকাৰণে তোমাক ভাত খাবৰ কাৰণে মাতি আছো। যি তুমি ভাত বনাও মই বনাব নোৱাৰো। লাইন নাই, ফেন নাই, একো নাই, চাউল নাই, দালি নাই, আটা নাই, তুমি একো বস্তু আনাই নাই। তেতিয়াৰ পৰা মই কেনেকে ভাত বনাম? কি কৈছে? চালা মই তোক ইমান ভাল বুলি ভাবিছিলো। তেতিয়াৰ পৰা তই ভাতে বনোৱা নাই। চালা মই ভাত বনোৱাৰ কাৰণে এইটো ৰখি আছা। তুমিয়ে ভাত বনাব লাগবো, কিয় মই ভাত বনাম? অত দিনৰ পৰা যি মই তোমাক ফ্ৰিজ এটা আনিবৰ কাৰণে কৈ আছো, বোলে ফ্ৰিজ এটা আনা। আজিলৈকে এটা ফ্ৰিজ আনি দিব পৰা নাই তুমি মোক। কিয় মই ভাত বনাম? তুমি বনাব যাও। তোক মই লাগ বুলি চব বস্তু কেনেকে আনি দিবা হা? তোক বাইবেৰে পইচা দি থৈছে নেকি মোক কিবা ফ্ৰিজ আনাৰ কাৰণে? মই বহুত সহ্য কৰি আছো তোমাৰ কথা। তুমি মোক দুইটাক ধৰি কিন্তু কথা নকবা। তুমি ধৰি গোটাই বিয়াৰ আগতে আমাৰ তাৰে গোটা সদায় আহি আমাৰ দুইটাক গোটা কৈ থকা। মই এনকে ৰাখিম, সেনকে ৰাখিম, সেনকে সুখত ৰাখিম। আজিকালি ফুৰাবাই লৈ যোৱা নাই তুমি। তোক মই আজি নহয় সদায় ফুৰাব লৈ যাব লাগে নেকি মাতত তোক ফুৰাৰ কাৰণে মোৰ কিবা পইচা গাছত লাগি আছে নেকি? এতিয়া মোৰ লগত কাজিয়া কৰিব ধৰিছা। তই গোটেই বিয়াৰ আগত গোটেই মোক কৈ থাকা তোমাৰ লগত মই কাজিয়াই নকৰা একদিনো। এতিয়া মই দুটাৰ ঘৰত গুচি যাম আৰু নাহোৱে মই একদিনো। নাগে যা তই আহিবা জাগে। মোক জাগে বুলি কৈছে নহয়, যাওঁৱে মই এতিয়া। তই এতিয়া নামাতবি। এইবাৰৰ পৰা ভাত তই নিজে বনবি আৰু নিজে খাই থাকিবি। চালা তাই মোকে কথা শুনাই। তাই সঁচা গুচি গেল নেকি ঘৰত? সঁচা গুচি গেল। চালা মই এতিয়া কেনেকে কবাই লাগিছিল দে। এতিয়া মই মৰো ক'ত? এতিয়া কোনি ভাত বনাব? কোনি ভাত বনাই মোক খুৱাব? জান ৰবা নাচবা কুকু মুখেদি।